Hello guys, আমি এতিয়া গৈ আছো হাজত কি কাৰণে যাম আমি কৈ আছো পিছত হেহলৈকে ব্লগটো চাই দেখিব আৰু এইজনী হৈছে আমাৰ বাৰ্থডে গাৰ্ল গতিকে তাইৰ কাৰণে গৈ আছো আপোনালোকে ভিডিঅ'টো চাই দেখিব বঢ়িয়া লাগছে পাহাৰ পানো হাজোৰ মন্দিৰত ইয়াতে জানে কাছৰ বাবে বিখ্যাত গতিকে সেই ভাবিছোঁ আমিও কাছ চাবলৈ আহিলোঁ আৰু আমাৰো কপাল ভাল বাৰু আমি মন্দিৰত আহি ইয়াৰ পুখুৰীত মানে কাছ দেখিব পালোঁ আৰু লাৰিবও পালোঁ বহুত হেঁপাহ আছিল আমাৰ ওচৰৰ পৰা এবাৰ লাৰি চাব পালে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় তথাপিও গৈছোঁ আগতে কিন্তু এনেকৈ পোৱা নাছিলোঁ এইবাৰ আমাৰে কপাল ভাল চাগে আৰু তাৰপিছত সকলোৱে জানে যে হাজো হৈছে অসমৰ অতি উল্লেখযোগ্য ঠাই আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ হাজোৰ মণি পৰ্বত নামৰ এটি টিলাৰ ওপৰত অৱস্থিত ইয়াত বিষ্ণু অৱতাৰ হয়গ্ৰীৱ পূজা অৰ্চনা কৰা হয় সংস্কৃত ভাষাত হয় মানে ঘোঁৰা আৰু গ্ৰীৱৰ অৰ্থ হ'ল ডিঙি সকলোৱে জানে সেয়েহে এই মন্দিৰটো হয়গ্ৰীৱ মন্দিৰ বুলি কোৱা হয় প্ৰতি বছৰে বিশেষকৈ মাঘ বিহুৰ সময়ত মন্দিৰ দৰ্শনৰ বাবে বহুত ভক্তৰ সমাগম ঘটে আৰু এই মন্দিৰটোত পঞ্চতীৰ্থ নামেৰে জনা যায় আৰু সেই হ'ল মাধৱ কেদাৰ কামেশ্বৰ গণেশ আৰু কমলেশ্বৰ গতিকে যিখিনি অলপ জানো সেইখিনিয়ে কৈছোঁ মই বাৰু বৰ বিশেষ নাজানো কিবা যদি ভুল হয় আপোনালোকে মোক ক্ষমা কৰি দিব আৰু মই মা বা আইতাৰ পৰা যিখিনি জানিছোঁ আপোনালোকে সেইখিনি কৈছোঁ আৰু আছিলে ক'বলৈ কিন্তু ধৰি লওক আমাৰো কিছুমান ভুল হ'ব পাৰে আমিও যিহেতু নতুন প্ৰজন্মৰ হয় গতিকে ভুল হ'বও পাৰে সেয়েহে বৰ বিশেষ নকলোঁ তাৰপিছত মাঘ মাহত বহুত মানুহ আমি এতিয়া গৈ আছো মন্দিৰত উঠি আছো আমি এইখিনি বস্তু ল'লোঁ এয়া আমি এতিয়া দুজনী যাই আছো আৰু গাইজ কি ক'ব মানে বস্তুবিলাকৰ ইমান দাম মানে আচলতে দাম লৈ ল'ম ন মানে চাকি কিনাৰ ইমান দাম লয় নাপায় কিন্তু ভগৱানৰ ওচৰত আহি ক'বা কিন্তু আমি তাৰমানে গম পালোঁ আৰু বহুত দাম সেইফালে যাই আছে মাহী মোৱা আমাৰ ভাইটি জন্মদিন ফাটি গৈছে তাৰপিছত ঘৰত কৰাতে মন্দিৰত আহি ভাল লাগছে ন গতিকে আমি যাই আছোঁ এই কৈছে ঘৰত কৰাতকৈ মন্দিৰত আহি ভাল লাগছে মই যে মন্দিৰত আহিটো ভাল লাগছে আমি গৈ আছোঁ বৰ্তমান কেনে লাগছে জিনামা মজা সেয়া নৰে তেওঁ বঢ়িয়া লাগছে জিনামা দ লাজিনা সেইকেইটা তাতা দি আছে বঢ়িয়া একো ভাগা লাগছে বহি গেছি আমি আহি পালোঁ বৰ্তমান আহি পালোঁ ডিমুত এয়া আহি পালোঁ আমি বৰ্তমান এয়া ইয়াৰে পৰিৱেশ ক'ত এইটো বান্দাৰ এইটো বহা এখন হৈ যাব বেয়া বেয়া সেইজনী হ'ল আমাৰ বাৰ্থডে গাৰ্ল কিন্তু বহুত ভাল লাগছে কেনে লাগছে তাইৰ বান্দাৰো ভয় লাগছে গাড়ী কল থকা বুলি আছে কিন্তু আমাৰ ইয়াতেতো কল নাই আজি কল নাই আমি এতিয়া চাকি জ্বলাবৰ কাৰণে গৈ আছোঁ ই লাজ কৰি আছে লাগি ধুনীয়া লাগছে আজি কিন্তু জিনামা এটা ভাল হৈছে মানে কিন্তু কম মানে সেইকাৰণে ভাল লাগছে আমি অকণমান ওলাই আহিছোঁ আৰু এইকেইটা হ'ল মোৰ লগৰী মানে ইয়াতে আৰু এইবিলাক এনেকৈ আছোঁ আৰু ধুনীয়াকৈ মানে ভিডিঅ' বনাব পাৰিবি মই আছোঁ ইয়াতে গতিকে ইয়াত লিখি দিছে যে বেৰত কোনো ধৰণৰ কথা নিলিখিব এইটো কিন্তু আৰু আমি ধুনীয়া নিৰল ঠাইত আছোঁ আৰু কোনো নাই ইয়াতে মানে বৌকি থাকিব পাৰি আৰু গতিকে আমাৰ এই বান্দৰে খেলি আছে আৰু আমিও ইয়াতে আছোঁ ধুনীয়াকৈ গতিকে এনেকুৱা ঠাইত অকণমান বকিব পাৰোঁ আৰু কিন্তু মানুহ থাকিলে অকণমান লাজ লাগে আৰু গতিকে সেয়ে ভাবিছোঁ আমি অকণমান নিৰল ঠাইত ওলাই আহিছোঁ আৰু বকিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু এইকেইটা আমাৰ ৰাধে
বৰ্তমান ইয়াতে বহি আছোঁ আৰু মায়ে ইয়াতে মাতি আছে মানে প্ৰসাদ খাবৰ কাৰণে কিন্তু আমি কেৰাবে কৰা নাই না আমি ইয়াতে বহি আছোঁ তাৰমানে ৰ'দটো বেছিকৈ দিয়া নাই কিন্তু মই চুলিডাল কেনে আহিছে মানে ওচৰত দেখা আছে দেই জখনি টাইপ হৈ গৈছে তাৰমানে মস্ত এটা সোপা বান্ধি লৈছোঁ গতিকে এতিয়া বলক বাহিৰৰ পৰিৱেশ Close till I get up. Time is barely on our side. ক'ত যায় নাজানো কিন্তু গাইজ এই বহুত দ আছে নাই আকৌ এই বান্দাৰ বহুত আমি এতিয়া নামি আছোঁ গাইজ আমাৰ দৰ্শন কৰা হৈ গ'ল এতিয়া আমি গাই আছোঁ জিনামা এতিয়া আহিলোঁ আমি হওঁতে কিন্তু আমাৰ এটা কথা ভাল হৈছে বেছি মানুহ পোৱা নাই এতিয়া কিন্তু বহুত মানুহ হৈছে গাইজ এজন আমাৰ ভৰি বিষোৱা নাই কিন্তু মোৰ বিষোৱা নাই মোৰ খুব ভাল লাগিছে যিহেতু মনটো অকণমান বেয়া আছিল কিন্তু মন্দিৰত আহি বহুত ভাল লাগে আৰু মন্দিৰত আহিলে বেয়া মনটো ভাল লাগে সেই দুৰ্গত ব্যক্তিসকলৰ লগত সদায় থিয় হৈ আছে আৰু সদায় থিয় হৈ থাকিব তেখেতসকলৰ কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা অলপতে আমাৰ এই অনুষ্ঠানটোৱে কেনেদৰে কাম কৰি আছে সকলো কথা আজি বুজাই দিব আৰু লগতে হেল্ল' গাইজ আমি আহি আছোঁ বৰ্তমান কেদাৰ বৰ্তমান ই ৰিক্সা নাহে আৰু সেইকাৰণে আমি খোজকাঢ়ি আহি আছোঁ আজি ভাগত ধৰিল বহুত সেই গাইজ আমাৰ মোনালৈ খোজকাঢ়ি যাইছে নাই কিন্তু আজি ক্ষীণ হ'ব ক্ষীণটো খাটাং এটা নাই আমি এতিয়া যাই আছোঁ ই লগত আছে আৰু সেইকেইটা বহি আছে এইকেইটা বহি আছে নয়ন আৰু মই যাই থাকিম মানে নয়ন এতিয়া আমি বৰ্তমান গৈ আছোঁ মানুহ নাই সেইকাৰণে ভোক্তা পাইছোঁ গাইছ যদি মানুহ থাকিলে ভোক্তা কিজানি নললোঁ হয় কাৰণ লাজিতে নাক মোক গোটেই গেলোঁ চাপা হয় গৰম মানে এইগিলা চাকচোন গাইছ খোজকাঢ়ি ভাল লাগছে মানে এইগিলা জাগাগিলা দেখা পাইছোঁ আৰু হয়নে নহচোন যি নামায় হয়নে জাগাগিলা ভাল লাগছে এতিয়া কিন্তু একদম দস্যু আৰু সাংঘাতিক এগাঞ্চি ফটো উঠিব বঢ়িয়া আছে যিনা আমি লাখ কতো ফটো নুঠো গাইজ বৰ্তমান আমি কেৰাৰ গেট পালোঁ আৰু ভিতৰত পোৱা নাই সেইবিলাক গাড়ী ৰখি আছে আমিও বৰ্তমান যাই আছোঁ এইবোৰ মাছ খাই লওক আপোনালোকে গাইজ আমাৰ এতিয়া কেইটা দৰ্শন কৰা হৈ গ'ল এতিয়া আমি ক'ত যাম আমি ধুমুচৰে চাওঁ চাওঁ কৰি আছে
এইটো এটা হ'ল শ্ৰী শ্ৰী কমলেশ্বৰ মন্দিৰ। এইটোত মই আগতে আছোঁ, কিন্তু এইটো মন্দিৰত অহা নাই আৰু ইফালে অহা নাই। নাই, ইফালে অহা নাই। কি গছ চিনি নাপাওঁ গাইছ, ইয়াতো মানুহে চাকি দিছে বেল গছ। গাইছ আমি এতিয়া গৈ আছোঁ, কিবা মানে বেউলা লক্ষিন্দাৰৰ কিবা কাপোৰ ধোৱা ঘাট আছে, সেই ঘাট চাবলৈ গৈ আছোঁ। আমাৰ ঘৰেতো মই ইয়াত নাপাহ গেলি গাখীৰ আৰু তেল ঢালি ঢালি ঘৰটো নষ্ট কৰি দিছোঁ। তাই কেতিয়াবা ঢালি গমেই নাপাওঁ এই জখৰ ঘৰে আনছি আৰু ইয়াত সেইখানে ভাল। তাৰ কলা দাগটো আছে যে সাপৰ ৰাস্তা, এইটো এইটো খেলত আছে। কিমানত পঢ়ে? চতুৰ্থ স্কুল বন্ধ ন? এটা মাথা বস্তু বুজি পোৱা নাই। এটা বেলৰ লক্ষিন্দাৰৰ তাৰমানে সেই সাপে ভিতৰৰ পিছত আহি থাকান তাতে সুন্দৰ আছিল নেকি? এতিয়া ধুবুনী কাপোৰ ধুইছিল না, নেপাই ধুবুনী এইটো ঘাট পানী যাওঁচিন। পিছত দেখিছ পানী যাওঁচিন আজি নামা আগে আহা পানী যাওঁচিন ধুইছিল। সৰু ছোৱালীটো মাৰি দিছিল জেঠ কৰাওঁতে, বেউলাই দেখা পালা না জেঠ কৰা। তাই ঘূৰি ছয়বাৰ পৰাই এই লক্ষিন্দাৰক লৈ গৈছিল গোৱালপাৰা ধুবুৰী। গিৰাকক জীয়াব পাৰিম বুলি মায়ে থৈ ভাত তাতে জীয়াবা নৰে গাড়ী পেলাই উজাইছে। আহি ইয়াতে দেখে যি সৰু ছোৱালীটো মাৰি থৈ জেঠ কৰে। হয় মনসা চলনা না এইটো। জেঠ কৰোঁতে বেউলাই দেখা পালাক, পানী বাঢ়ি আছে আৰু বেউলাই দেখা পালাক যে মোৰ স্বামীক ইয়াতে জীয়াব তেতিয়া বেলখন খুন্দা লগাই দিলা। দি পেলাই ক'লা মাহী মোৰ স্বামীক জীয়াই দিব লাগিব। ভৰিত পৰি গৈছে, মই কেনেকৈ জীয়াই দিম, মই দেউতাৰ কাপোৰ ধুৱাইছোঁ। ঠিক আছে মই কাপোৰ ধুওঁ, আপুনি দেউতাৰ তাক যা দেখিব। এতিয়া আৰু ৰিবত তাক গেলা আৰু লক্ষিন্দৰ খেলত আনতে মাংস নাই নহয়, গাত চব হাৰাই লাই আছে চপলা বান্ধি না। তেতিয়া আৰু ৰিবত তাক যাই পেলাই ক'লাক দেউতা মাইকী মানুহে তাক গিৰাকক সাপে খাইছে, সুধা হাৰাই গিলা লৈ আহিছে। এতিয়া সি গৈ জানি আছে, কৈছে তুমি যি কৈছ মই জানো লৈ আৰু তেতিয়া কিবা ৰঙা এই লাল কাপোৰত গৈছে চব লৈ গৈছে যায় আৰু চান্দ সদাগৰক কৈছে বান্দাৰে বাপা বৰ দিগদাৰ। চান্দ সদাগৰক কৈছে তুমি মনসাক পূজা দিয়া। কৈছে মই পূজা নেদাং, চকু এটা কানা বেং খাই ভৰি। তেতিয়া আৰু বেউলা যায় ভৰিত পৰি কৈছে দেউতা আপুনি পূজা নিদিলে আমি বিৰাব আৰু ঠিক আছে বোৱাৰী দিম। তুমি কৈছ যাতে মই সোঁহাতে দি নহয় বাঁহাতে, তেতিয়া বাঁহাতে দি বেলপাত দিছি। তেতিয়া এই কলাৰ একটো আছে ভণ্টি দেখিছা না, বেউলাই কৈছে দেউতা চব পৰীক্ষা দিব, এটা পৰীক্ষা নিদিব এনেকৈ কৈছে। দেউলা সেই ভগৱানৰ নিচিনা না, যদি সতী তাই আৰু কিমান জেগা ঘূৰি ঘূৰি গিৰাকক লৈ গৈছে। তেতিয়া কৈছে কি এটা পৰীক্ষা নিব, তোলা পৰীক্ষা দিলে নহয় ঠাণ্ডা সদায় বেছি গেল না উৰে খেলে উপাৰক লাগে। তাই কৈছেও তোলা পৰীক্ষা দিবা, নামটো কোৱা নাই মানে কৈছেও পৰীক্ষা দিলাক নহয়। এই লক্ষিন্দাৰক জীয়া ঠাই দেৱৰ বুঢ়ীহঁতে জানা বেজি গাছ চকত দিব। আকৌ দিন আমি ক'ত থকা বুলি ভাবো, তাইতো ক'ত থাকিব আমি, সেইটো ঘৰ আমাৰ। আমি উঠি নাহো, গাছডাল যদি ফেলে দিছি এনেকৈ জকত দিয়ে। আৰু কওঁ দে তুমি যি কৰা মাই ক'ত থাকা ৰখি আমি পুৱা চাম দা আৰু উঠি হিমে পইতা ভাত খোৱা চৰিয়া। অ' মাই গড, আমি এতিয়া চাম গাইছ। নাপায় আইসক্রিম খাম। জন্মদিন 5 টাকা বারা ফেরি বলে থৈ দিব। সোমালো জিলিকি হোটেলত, গৰমবৰ কাষত না গৰমবৰ ওচৰতে হয়। গতিকে ইয়াতে খালোঁ, বহুত ধুনীয়া দে ন, খালোঁ ধুনীয়া লাগিছে। কিন্তু আৰু ইমান ধুনীয়া তাৰমানে চাফা আৰু বহুত চাফা, বহুত ভাল লাগিছে আৰু খাই। আৰু খানাটো বহুত টেষ্টি হৈছে। আমিও বেলেগ খোৱা নাই, আমি পৰঠা খাইছোঁ, কিন্তু পৰঠা খালেও বহুত টেষ্টি হৈছে। আৰু তাৰোপৰি ইমান ধুনীয়া চাফা, মানে বহুত চাফা আৰু গতিকে আপোনালোকেও আহিব পাৰে আৰু